আজি ৱৰ্ল্ড ৰেঞ্জাৰ ডে। কৰ্তব্যৰত অৱস্থাত আহত বা নিহত হোৱা ৰেঞ্জাৰসকলক স্মৰণ কৰি বিশ্ব ৰেঞ্জাৰ দিৱস পালন কৰা হয়। 1658 চনত ঔৰংজেব মোগল সম্ৰাট হৈছিল। 1861 চনত চেৰাপুঞ্জীত 9300 মিলিমিটাৰ বৰষুণে বিশ্ব ৰেকৰ্ড সৃষ্টি কৰে। আজি হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, উপন্যাসিক তথা সমালোচক প্ৰেমচান্দ ওৰফে ধনপত ৰায় শ্ৰীবাস্তৱৰ জন্মদিন। 1880 চনত তেওঁৰ জন্ম হৈছিল। আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টেভিয়ান হিউমৰ স্মৃতি দিৱস। 1912 চনত তেওঁৰ মৃত্যু হৈছিল। 1940 চনত স্বাধীনতা সংগ্ৰামী উধম সিঙক মাইকেল অ'ডায়াৰক গুলীয়াই হত্যা কৰাৰ বাবে ফাঁচি দিয়া হৈছিল। আজি অসমীয়া অভিনেতা নটসূৰ্য ফণী শৰ্মাদেৱৰ স্মৃতি দিৱস। 1970 চনত তেওঁৰ মৃত্যু হৈছিল। আজি ভাৰতীয় সংগীত শিল্পী মহম্মদ ৰফিৰৰ স্মৃতি দিৱস। 1980 চনত তেওঁৰ মৃত্যু হৈছিল।